নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। কৰোনা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈ আছে সেয়া আপোনালোকে প্ৰত্যক্ষ কৰি আছে। সমগ্ৰ বিশ্বৰ বহু সংখ্যক লোক বৰ্তমানলৈকে আক্ৰান্ত হৈছে আৰু বহু সংখ্যক লোক এই ভাইৰাছত মৃত্যুমুখতো পৰিছে। বিশ্বৰ বহুতো শক্তিশালী আৰু আগশাৰী দেশেও সকলো এই ভাইৰাছৰ আক্ৰান্ত লোকক চিকিৎসাধীন কৰিবলৈ সক্ষম হোৱা নাই। ডক্টৰ, নাৰ্ছ, আৰক্ষী প্ৰশাসন আদিয়ে দিনৰাত একাকাৰ কৰি তেওঁলোকৰ নিজ কৰ্মত উপনীত হৈ আছে। এই ক্ষেত্ৰত যদি আপোনালোকৰ মনলৈ এটা ভাৱ আহিছে যে আপুনিও যদি সহায় কৰিব পাৰিলেহেঁতেন বা ময়ো যদি সহায় কৰিব পাৰিলোহেঁতেন, তেনেহ'লে অকণমানো স্কিপ নকৰি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই আজি আপোনালোকক ক'ম আপোনালোকে ঘৰতেই বহি কিদৰে এই ভাইৰাছৰ লগত যুঁজ দিয়াৰ ক্ষেত্ৰত সঁহাৰি জনাব পাৰিব। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে সহায়ৰ হাত আগবঢ়াব বিচৰা সকলৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে। আপোনালোকে বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ ডেবিট বা ক্ৰেডিট কাৰ্ডেদি কিছু কম পৰিমাণে হ'লেও ধন বা টকা দি আপোনালোকে এই ভাইৰাছৰ লগত যুঁজ দিয়াৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব পাৰে। আপোনালোকে ধনটো কেনেকৈ দিব সেইটো মই আপোনালোকক দেখুৱাম। তলৰ ডেছক্ৰিপশ্যনত এটা মই লিংক দি দিছোঁ, সেই লিংকটোত ক্লিক কৰিলেও আপোনালোকে যিটো টকা দিব পৰা যিটো অপশ্যন সেই অপশ্যনটো পাবগৈ, আৰু অন্যথা আপোনালোকে এনেধৰণেও কৰিব পাৰে। পোনপ্ৰথমতে আপোনালোকে এনেদৰে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব আৰু তাত গৈ এনেদৰে চাৰ্চ অপশ্যনটোত চাৰ্চ কৰিব। মোৰ ইয়াত চাৰ্চ কৰা হৈ আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, এনেধৰণে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চাৰ্চ কৰিব। তাৰপাছত আপোনাৰ প্ৰথমটো যি লিংক আহিছে সেইটো হৈছে আপোনাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবছাইটৰ লিংক, তাত আপুনি ক্লিক কৰিব। তাৰপাছত আপোনাৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। আপোনাৰ এই পেজটো অ'পেন হোৱাৰ পিছত ওপৰতে দেখিছে COVID-19 ৰেছপন্স ফাণ্ড ডনেট বুলি তলৰ অপশ্যন এটা আছে, সেই ডনেট অপশ্যনটো ক্লিক কৰিব। তাক ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ আহিব, দ্য COVID-19 চলিডাৰিটি ৰেছপন্স ফাণ্ড ডনেট নাও, তাৰ তলত আছে ডনেট নাও ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এই পেজটো অ'পেন হ'ব। ইয়াত লিখা আছে হেল্প ফাইট কৰোনা ভাইৰাছ। তললৈ আহিব, ইয়াত লিখা আছে COVID-19 চলিডাৰিটি ৰেছপন্স ফাণ্ড ফৰ হু, লিখা আছে ডনেট নাও। প্ৰথম আছে আপোনাৰ এমাউণ্টটো, ইয়াত ডলাৰ ছিষ্টেমত দেখুৱাই আছে। এমাউণ্টটো আপোনালোকে যিমান এমাউণ্টৰ পে' কৰিব বিচাৰে তিমান এমাউণ্টৰ পে' কৰিব পাৰে। ইয়াত আছে $25 ইউ.এছৰ ডলাৰ হিচাপে আছে ইয়াত লিখা, US $50, US $100, US $500, US $1000। আৰু আপোনালোকে যদি ইয়াত তাতকৈ কম বা বেছিও দিব বিচাৰে আপোনালোকে এই যিটো লিখা অপশ্যন আছে সেই অপশ্যনটো লিখিও দিব পাৰে। তাৰপিছত এমাউণ্টটো আপোনালোকে চিলেক্ট কৰাৰ পিছত, ধৰি লওক মই এইটোকে চিলেক্ট কৰিলোঁ। এমাউণ্টটো আপোনালোকে চিলেক্ট কৰাৰ পিছত আছে ইয়াত তলত ধৰা অপশ্যন আছে মেক দিছ কণ্ট্ৰিবিউশ্যন মান্থলি। আপুনি এই কণ্ট্ৰিবিউশ্যনটো সেইটো আপুনি মান্থলি দিব বিচাৰে নেকি? মান্থলি দিব বিচাৰে যদি এইটো টিক কৰিব। আৰু যদি তলৰ অপশ্যনটোত লিখা আছে আই উড লাইক টু মেক দিছ কণ্ট্ৰিবিউশ্যন ইন অনাৰ অৰ ইন মেমৰি অফ ছামৱান, যদি আপুনি সন্মান সহকাৰে শ্ৰদ্ধা জনাই দিব বিচাৰে বা কোনো লোকৰ স্মৃতিত দিব বিচাৰে তেনেহ'লে 2 নম্বৰ অপশ্যনটো ক্লিক কৰিব। মই ধৰি লওক 2 নম্বৰ অপশ্যনটো ক্লিক কৰিলোঁ। তাৰপিছত আপোনাৰ দুটা অপশ্যন আহিছে তাৰ তলত, হনৰ অফ বা মেমৰি। আপুনি শ্ৰদ্ধা জনাই দিব বিচাৰে বা কোনো লোকৰ স্মৃতি দিব বিচাৰে, মই শ্ৰদ্ধা জনাই দিব বিচাৰিছোঁ। আপোনালোকে তাৰপিছত ইয়াত আছে হনৰী নেম বুলি আছে, আপুনি নামটো লিখি দিব যাৰ বাবে দিব বিচাৰে বা যি স্মৃতি দিব বিচাৰে। তাৰপিছত আপোনালোকে নেক্সট অপশ্যন ক্লিক কৰিব। তাৰপিছত আপোনালোকে ডিটেইলছখিনি ভৰাব। ইয়াত 4টা ষ্টেপ আছে। প্ৰথমটো ডলাৰ আপুনি চিলেক্ট কৰিলে পইচাটো, তাৰপিছত ডিটেইলছখিনি আপোনাৰ হ'ব লাগিব। ফাৰ্ষ্ট নেম দিব, তাৰপিছত মিডিল নেম থাকিলে দিব, লাষ্ট নেমটো দিব আপোনালোকৰ, তাৰপিছত ষ্ট্ৰীট এড্ৰেছটো দিব, এড্ৰেছ লাইন 2 দিব। ইউনাইটেড ষ্টেট আপোনালোকে ইয়াত আপোনাৰ ইণ্ডিয়াটো চিলেক্ট কৰিব। ইয়াত আপোনাৰ ইণ্ডিয়া আপোনালোকে ইণ্ডিয়াটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে চিটি ভৰাব, ইমেইল এড্ৰেছটো দিব, তাৰপিছত যিটো এটা লাষ্টত হোম ফোনটো আছে তাৰপিছত ইয়াত গৈ আপোনালোকে ইণ্ডিয়া চিলেক্ট কৰিব, ইণ্ডিয়া। তাৰপিছত আপোনালোকে ইয়াত ফোন নাম্বাৰ দিব। তাৰপিছত য়েছটোত ক্লিক কৰি নেক্সটত অপশ্যন ক্লিক কৰিব। মই ইয়াত ফিল আপ কৰা নাই বাবে অহা নাই। আপোনালোকে এই নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত পে'মেণ্ট ডিটেইলছখিনি আহিব। আপোনালোকৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। তাৰপিছত আপোনালোকৰ CVV যিটো কাৰ্ডৰ পিছফালে CVV নাম্বাৰ থাকে সেই নাম্বাৰটো দিব লাগিব।
তাৰপিছত আপোনালোকৰ কাৰ্ডৰ এক্সপায়াৰী ডেটটো দি আপোনালোকে পে'মেণ্টটো ফিনিছ কৰিব পাৰিব। এনেধৰণে আপোনালোকে কৰোণা ভাইৰাছৰ লগত যুঁজ দিয়াৰ ক্ষেত্ৰত কিছু সংখ্যক হ'লেও কিছু কম পৰিমাণে হ'লেও ধন দি আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।